আজিৰ যুগত পানী প্ৰদূষণ হৈছে এটা ডাঙৰ সমস্যা। মই এই সমস্যাৰ প্ৰতিৰোধৰ বাবে এটা যুক্তি দাঙি লৈ আছোঁ। পৃথিৱীৰ 4ভাগৰ 3ভাগে হৈছে পানী, আৰু তাৰো আমি একেভাগে খাবলৈ সক্ষম আছোঁ, কাৰণ বাকী ভাগ হৈছে সাগৰৰ পানী, য'ত নিমখ মিহলি থাকে। আৰু আমি যদি এনে গছ-গছনি কটাটো বন্ধ নকৰোঁ, তেনেহ'লে বৰষুণৰ পৰিমাণ কমিব, যাৰ ফলত মাটি খৰাং হৈ পৰিব আৰু আমি খেতি বাতি কৰিব নোৱাৰোঁ। আৰু নদী, কুঁৱা, জান-জুৰি, নলা নৰ্মদাও শুকি যাব, আৰু আমি খেতি বাতি নকৰিলে আমি কোনো জীৱ জীয়াই থাকিব নোৱাৰিব। আজিকালিৰ যুগত পানীৰ প্ৰদূষণ এটা ডাঙৰ সমস্যা। ইয়াক ৰোধ কৰাৰ বাবে মই এটি যুক্তি দাঙি ধৰিছোঁ। আজিকালিৰ যুগত সকলোৱে প্লাষ্টিক ব্যৱহাৰ কৰিবলৈ ধৰিছে। সেই প্লাষ্টিকখিনি নদী, পুখুৰীত, নৰ্দমাত পেলালে সেই পানীৰ প্ৰাণীবোৰে কষ্ট পায়। সেই প্লাষ্টিকখিনি আমি নদী নৰ্দমাত নেপেলাই মেলি সেই প্লাষ্টিকেৰে আমি বিভিন্ন ধৰণৰ বস্তু বনাবলৈ পাৰিম। যেনেকুৱা ফুলৰ টব, পেন থোৱা টব, ফুল আদি। বৰ্তমান যুগত পানী প্ৰদূষণ হৈছে এটা ডাঙৰ সমস্যা। এই সমস্যাৰ সমাধানৰ বাবে মই এটি যুক্তি দাঙি ধৰিছোঁ। আজিকালি কৃষকসকলে বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যবিলাক ব্যৱহাৰ কৰে। ইয়াৰ ফলত মাটিৰ গুণাগুণ নষ্ট হোৱাৰ লগতে আৰু আমাৰ শস্যবিলাকে আমাক বিভিন্ন ধৰণৰ ক্ষতি কৰে। ইয়াৰ বাবে কৃষকসকলে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে, যেনে গোবৰ আৰু পচন সাৰ। আজিকালি পানী প্ৰদূষণ এটা ডাঙৰ সমস্যা। ইয়াৰ সমস্যা সমাধানৰ বাবে এটি যুক্তি দাঙি ধৰিছোঁ। আমাৰ ঘৰৰ জাবৰ-জোঁথৰ, শাক-পাচলি বাকলি নলী, নলা নৰ্দমা ইত্যাদিত পেলাব নালাগে। এইবোৰৰ পৰা বীজাণু সৃষ্টি হয়, আৰু এই বীজাণুবোৰৰ পৰা আমাৰ শৰীৰত নানা ধৰণৰ বেমাৰ হ'ব পাৰে। আজিৰ যুগত পানীৰ প্ৰদূষণ এটা ডাঙৰ সমস্যা, গতিকে ইয়াক ৰোধ কৰাৰ বাবে মই এটা উপায় দাঙি থৈছোঁ। সাধাৰণতে আমাৰ দৈনন্দিন জীৱনত পানী অতি আৱশ্যক, কিন্তু আজি মানুহে প্ৰয়োজন অধিক পানী ব্যৱহাৰৰ নামত নষ্ট কৰে। গতিকে মানুহে প্ৰয়োজনৰ স্বৰূপে পানী ব্যৱহাৰ কৰিব লাগে, যাতে পৰিৱেশৰ ওপৰত ইয়াৰ কুপ্ৰভাৱ নপৰে।